নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ লাইফ ষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। বৰ্তমান এতিয়া সময় 5 বাজিবৰে হ'ল, পাছবেলা, আৰু মই আগবেলা দেখোঁতে ভিডিঅ' কৰি থৈছোঁ। তাকো দেখাওঁ আপোনালোকক। ঢকুৱাখানাৰ পৰা ঘৰলৈ আহিলোঁ আৰু ইমানে গৰম আজি, ৰ'দটো মানে গমেই পাইছে। ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিবলৈ নহ'লে এতিয়া আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু তাত ওচৰতে 4দিনীয়া গা ধোৱা আছিলে, তুলনি বিয়া, তালৈ মাতিছিলে, গ'লোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ তেওঁলোকৰ নিয়ম কানুনবিলাক। বৰ বেছি নিয়ম কানুন নহয়, তথাপিও অলপ কৰি ভিন ভিন নিয়ম হয়। আমাৰ ইয়াতো বেলেগ, তেওঁলোকৰ তাতো বেলেগ। দেখালোঁ তেওঁলোকৰ নিয়মখিনি আপোনালোকক। আশা কৰোঁ ভাল পাব চাই। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু এটা কথা, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ভিডিঅ'টো চাই কেনে পাই শেষত এটা কমেণ্ট কৰি জ্বলাবলৈ যে একেবাৰে নাপাহৰিব। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে চাই যাওক। এতিয়া সময় 10:30 বাজিলে আৰু ৰুমৰ পৰা আহিলোঁ ওলাই। কাম বুলি বিশেষ নহয়, ওচৰতে 4দিনীয়া গা ধোৱা বিয়া আছে, তালৈও আহিলোঁ। ইয়াত অকণমান নিয়ম কানুনবিলাক দেখাম বুলি ভাবিছোঁ। ময়ো যিহেতু মোৰ ঘৰৰ পৰাও ইয়াত বেলেগ, আৰু কেনেকুৱানো কি হয় ময়ো চাওঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। সেয়েহে চাই থাকিব।
পানী অকণ দি ছটিয়াই তাত থওঁ। करके तूने चलना सिखाया था ना, दहलीज ऊंची